লোহে পাই আপোনাৰ মুখত উজনি গাভৰু সময় ইমান জলদি নমৰো পাই আমাৰ জিঅটো লিকতিয়া আপুনি সুধিছিল কোৰ্টে মোৰ বুলি তাক মই এইটো কৈ দেখালো মানে কেলে জানো ওচৰতে খিৰিখন আছে যে চুচুৱাই মেলি পেলাই বৰ্জনী নিয়াকেইটা এইকেইটা সেইবোৰ হ'ব আপুনি কওকচোন মাঘ বিহুখন ৰাতিপুৱা ওলালেহি যে কেছটো কি নোলাবহি কেলে মাঘ বিহুৰ উৰুকা তেওঁৰ হাঁহ দুজনীকেতো হালাল কৰিলো ৰাণী আৰু লক্ষ্মী কি কয় মিছ কেউটনি আপোনাৰ শুনে এটাহে লয় আমাৰ ইয়াৰ নিচিনা অধপতনে যোৱা ৰাণী আৰু লক্ষ্মী মোৰ মৰমৰ হাঁহকেইজনী নাম ৰাণী আৰু লক্ষ্মী মানে আপোনাৰ হাঁহৰ নাম আচ্ছা যোৱানিকা কোনোবা জহনি যা কুকুৰা পুতেক কেইটামানে মোৰ কণমানি কেইজনীক অপহৰণ কৰি লৈ গ'ল যি হ'ল হ'ল আৰু বাদ দিয়ক আৰু এতিয়া মই মিছ কেউটনি এই ক্ষণতে সূৰ্য বায়ু আৰু অগ্নিৰ সাক্ষী মানি সেই জহনি যোৱা চোৰকেইটা যাতে পাৰি হাগনি হৈ মৰে তাৰে হাও দিছো দে আৰু হাও দে এনেও মাঘ বিহুৰ উৰুকা দিনাখন চুৰ কৰিছো ভগৱানো একো কৰিব নোৱাৰে হ'ব মিছ কেউটনি যোৱা বস্তু গ'ল আৰু বগা হাঁহ এতিয়ালৈকে হালধীয়া হ'বগে পায় সেইটো হয় কিন্তু আচলতে একদম ফ্ৰেংকলি কথা এষাৰ ক'বলৈ গ'লে মোৰ চোৰকেইটালৈ দুখ লাগিছে পাই অলপ দিয়া আগতে হালধীয়া চোৰকেইটালে কোনটো কলি যাব মোৰ উপজিল হয় নহয় দুদিনমানৰ আগতে মানে আমাৰ ঘৰৰ পাছফালে সেই ৰখে নাই গাহৰি কাটাটো ওলাই গোটেই ফিটা পেলৰ পৰা মোৰ হাঁহ কেইজনীয়ে খাই পেলাইছিল নহয় তাৰপিছত মোৰ হাঁহকেইটা এনেকে জোপোকা মাৰি থাকিব ল'লো মই তাৰপিছত ভেটেনেৰি ডক্টৰক গৈ দেখালোগে ভেটেনেৰি ডক্টৰে কোৱা মতে হাঁহকেইটা খাবলৈ মনা কৰিছিলে খালে বোলে পেটতো আমাৰ ফিটা পেলো হ'ব যোনে হাঁহকেইটা খালে তেহেঁতৰো বৰ দিগদাৰ হ'ব দেই এতিয়া পাব জহনি যোৱাকেইটাই মোৰ হাঁহ খোৱা মছলা